এয়া দেখিছে আমাৰ মায়ে কাতি বিহু বুলিয়া দেখিছে ঘৰ মুচিলে ৰাতিপুৱা উঠিয়ে। হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আজি কাতি বিহু সকলোৱে গম পায়। মোৰ ফালৰ পৰা সকলো অসমবাসীলৈকে কাতি বিহুৰ শুভেচ্ছা থাকিল। আমি কাতি বিহু বুলিয়া মোৰ লগত এয়া দেখিছে ৰিম্পী আহিছে, কাকু আমাৰ ইয়াৰ এজনী খুৰা ছোৱালী হয়। আমি আহিলোঁ মাটি নিবলৈ, কাৰণ তুলসী ভেটি বনাব লাগিব। আমি ৰাতিপুৱা যে সোনকালে উঠি এয়া কামত আহিলোঁ দেখিছে। এয়া আমি মাটি নিবলৈ আহি গ'লোঁ এইকণৰ পৰা। এতিয়া আমি মাটি নিওঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, বহুতো ভাল পাব। এয়া দেখিছে আমাৰ মায়ে কাতি বিহু বুলিয়া দেখিছে ঘৰ মুচিলে ৰাতিপুৱা উঠিয়ে। ঘৰ চৰ মুচি আছে, ঘৰ মুচি হৈ গৈছে প্ৰায়। এতিয়া আহক আমি ভেটি বনাম, আপোনালোকে চাব। এয়া দেখিছে সিহঁতে ভেটি বনাবলৈ লৈছে, আমি দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো। এয়া দেখিছে ভেটি বনাবলৈ লৈছে ইহঁতে। এয়া ভেটি বনোৱাৰ কাম আৰম্ভ কৰি দিছে। কাক নবনা নি? আমি আগত দেখিবা আমাৰ খুৰাহঁতৰ ঘৰত কি কৰি আছে দেখিছে। এয়া আমাৰ খুৰাই নাৰিকল পাৰিবলৈ লৈছে, কাৰণ নাৰিকলৰ লাডু বনাব লাগিব আজি। মইতো কালিয়ে নাৰিকল পাৰিলোৱে, মই কালিয়ে নাৰিকল পাৰি হৈ গ'ল। এয়া দেখিছে খুৰাই নাৰিকল পাৰিবলৈ লৈছে। এয়া নাৰিকল কিমান পাৰিবি খুৰা? কেঁচা নাৰিকল, এইটো এটা কেঁচা নাৰিকল পাৰিলে। আমি নাৰিকল পাৰিছোঁ কাতি বিহুৰ কাৰণে। এটা পকা দুটা কেঁচা নিগনিয়ে খোৱা, কেকটাই খোৱা। হেল্ল' এয়া দেখিছে আমাৰ কেক কম। বিহু পাতিছ নাই? ৰিম্পী এটা ভেটি বনালে নাই ঐ? ছাগলী খুলি দিব লাগে নি? ছাগলী খুলিব লাগে নি? তো ফাইনেলি দেখিছে আমাৰতো তুলসী ভেটি কমপ্লিট হৈ গ'ল। এতিয়া হওক আমাৰ খুৰাহঁতৰ ঘৰত বনাই আছে আমাৰ কেক অনে, সেইটো চাব কেনেকৈ বনাইছে। এয়া দেখিছে আমাৰ কেক অনা মোৰ টায়াৰটো আনি ইয়াত দেখিছে তুলসী ভেটি বনাইছে এইকণতে। এয়া হৈছে আমাৰ বতাহীয়ে কাপোৰ মেলি আছে। অঁ, এয়া আমাৰ বতাহী। বাটত দেখিলে কোনোবাই মাতিব পাৰে আমাৰ বতাহী। মুখখন লুকুৱাই দিছে, তাই আচল নামটো বিনীতা হয়, এনেই আমি বতাহী বুলি মাতোঁ। আমাৰ এওঁৰা হৈছে কেকন। অঁ, মোৰ নাম লালুকফুলা বৰফুকন। আপোনালোকে দেখিছে ইয়াত তুলসী ভেটি। আপোনালোকক সেইফালে কেনেকৈ ভেটি বনাইছে কমেণ্ট কৰি জনাব। কাতি বিহু কেনেকৈ উদযাপন কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ' যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই।